নেউল দেখিছোঁ দেই। নেউলকেইটা কি খায় এইকেইটা? হেল্ল' ফ্ৰেণ্ডছ, দীপজ্যোতি মিক্স ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই গৈ আছোঁ আজি হাবুঙলৈ, ধেমাজি হাবুঙলৈ। তাত আমাৰ ঘৰৰ দাদা বাইদেউহঁতি মানে হেৰি পূৰা হেৰি দিয়া আছিলে, ত' তাত আজি খানা এটা আছে। মই গৈ আছোঁ। মই মানে অথনি যাব নাপালোঁ সোনকালে, শুই উঠা দেৰি আৰু কোৰ্টত কাম অলপ আছিলে, ত' কৰি পিনি এতিয়া আজৰি হৈ আহি আছোঁ মই। সিহঁতে কি কৰি আছে আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এতিয়া গৈ আছোঁ মই। পালোহি আৰু অলপমান বাকী আছে, খুব বেছি বেছি আধা কিলোমিটাৰো নহ'ব চাগে। তো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব। আহি আছোঁ, পাওঁ আৰু দেই, বেছি দূৰ নাই আৰু পালোহি আৰু। গাড়ীখনটো ইয়াতে আছে, ক'ত আছে সিহঁতি চাব লাগিব। সেই ইয়াত আছে, গৈ দেখাই আছোঁ মই আপোনালোকক। আহি পাই গ'লোহি, আপোনালোকক দেখুৱাইছোঁ ইয়াত কি চলি আছে এতিয়া। মাংস চাংস কাটি আজৰি চব, এইবিলাক একো দেখাব নাপালোঁ। মাংস চাংস কাটি আজৰি এইবিলাক। মোৰ অকণমান দেৰি হ'ল আহি পোৱা। আহি পালোহি। আৰু কোন কোন আছে আমাৰ লগত? এয়া এজনী বাইদেউ মাছ খোৱাৰ হয়, আৰু এয়া বৌ, আৰু বৌ আৰু এফালে বাইদেউ, দেখিছে এপাতো, আৰু এফালে আৰু এইজন আমাৰ দাদা ফোনত বিজি, আৰু এইফালে বৌ, আৰু আমাৰ নিচাদক দেখাইছোঁ। এইজন নিচাদক খবৰ কেনেকুৱা কওক? ভালে নে? এতিয়া কিবা কিবি হেৰি কি কয় এইটো, আহি পিনি কিবা খালেনে নে খালী পেটে আছে? খালেহি? অঁ। নিচাদক আকৌ অকণমান হেৰিয়ৰ প্ৰেছাৰ ষ্ট্ৰক এটা হোৱাৰ কাৰণে অকণমান অসুবিধা এটা হৈ আছে, সেইডাল লৈ আহিছে সেইটো কাৰণে লগত খোজকাঢ়িবৰ কাৰণে। আৰু কেনেকৈ কি হৈ আছে আপোনালোকক দেখুৱাই আছোঁ মই। আৰু এইফালে ভিনদেউ দুজন লগ পালোঁ। ভালনে? ভালে। বহুত দিনৰ মূৰত লগ পালোঁ। ঠিক আছে। আৰু মই এইফালে দেখুৱাম কি আছে কি নাই, চাই থাকিব আপোনালোকে। হাবুঙলৈ আহি পিনি ইয়াত যদি এডোখৰ অকণমান দেখুৱাই নাযাওঁ ভাল নালাগিব। ত' এইটো বনাই আছিলে, কমপ্লিট হৈছেগৈ আৰু ৰং চং মাৰিব বাকী আছে, কাম চলি আছে, দেখুৱাই আছোঁ আপোনালোকক। এইটো গোটেইটো বনি শেষ হ'লে মানে বহুত ধুনীয়া লাগিব। ইয়াৰ মানে সেইটো ভাল লাগিছে যেনেকৈ বনাই আছে মানে। পিছফালে যোনটো আছে সেইটো এটা, আৰু এইফালে এইটো অকল পূজা দিবৰ কাৰণে এতিয়া বনাই ৰাখিছে টেম্পৰাৰী। এইফালে এইটো মেইন এইটোও হয়। এইবিলাক চব মাটি পেলাই থকা হৈছে, এইবিলাক দেখিছে আপোনালোকে। আৰু এইফালে বনাই আছে, এইফালে কিবা কিবি বনাই আছে তাত। তালৈ যাওঁ, তাত কি হৈ আছে আকৌ অকণমান দেখাই আছোঁ আপোনালোকক। এইকেইটাহে মেইন কেইটা। আৰম্ভ কৰি দিলে নি? আৰম্ভ কৰি দিছোঁ আৰু দেই, দেৰি হৈ গৈ আছে যে। হাত নালাগে, এয়া আৰম্ভ কৰিছে। আপোনালোকে কোনো দায়িত্ব নধৰিব দেই, এইখিনি দেখাই দিছোঁ কাৰণ আহোম আৰু কছাৰী বুলি ক'লেতো সাঁজটো চলিবই। ইয়াত দেখিছে আপোনালোকে, এইফালেও খাই আছে। ইয়াত সুধা মাংস নাই নেকি?
মাংস হয় নাই নেকি মাংস অকল এই নিচাদক অকলে দিলে মাংসখিনি দিলে বাকী নাই এইখিনি ভাগ কৰি থকা হৈছে দেই এয়া বৌ বৌ পেটু ভাজি বোলে এইখিনি কি মাংস এইখিনি পেটু নেকি হা কেনেকুৱা লাগিছে ভাল লাগিছে নে টেষ্টি নে বহুত দিনৰ মই নেউল দেখিছোঁ দেই নেউলকেইটা কি খায় এইকেইটা অঁ কুকুৰা পেটু চুকুৰা পেটু খায় ন বেছি ডাঙৰ নহয় মানে হেৰি হয় অঁ কাজিয়া লাগিছে দেখোন দুটাই মোবাইলটো কি টানি লয় নেকি ধৰি ল'ব এইটো কি হয় এইটো এইটো কি কুলি চাই বুলি বহি আছে নে ক'ত পালে এইটো এইটো অকণমান দেখিবলৈ বেলেগ ষ্টাইলৰ দেখোন আহ কাম নাই তো অঁ এইকেইটা তাকে খায় ন বাই 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 মই খালিয়ে যায় নি মাংসলে ভোক লাগিছে নেকি ৰাতিপুৱা কিবা খাইছিলি নে একো খোৱা নাই খালী পেটত একদম বহি ল আকৌ বহিবলৈ জেগাই নাই সোমাই গৈছে বহিবলৈ জেগা নাইকিয়া আপোনালোকে নাখায় নেকি ভাত ভাত খাম কেতিয়াই খাব আমি জলযোগৰ ব্যৱস্থাটো চলি আছে এইটো শেষ হোৱাৰ পিছত কেনেকুৱা লাগিছে ইয়ালৈ আপুনি কওক বহুত ভাল লাগে আহিলে মানুহ পবিত্ৰ বুলি কয় আমি মানে পবিত্ৰ হ'বলৈ আহিছো পবিত্ৰ যেনেকে ভগৱানে যেনেকে এইখিনি শান্তি পানী তেনেকে আমি পাইছো এইখিনি শান্তি পানী অকণমান খাই দিছে হয় নেকি অঁ গোটেই পৰিয়ালটো আছেহি ন কিমান ভাল লাগিছে বহুত দিনৰ মূৰত এদিন লগ পোৱা হয় এনেকে বৌয়ে বস্তু খালো কৈছে কি খালে পাইছে এইবিলাক খাব নোৱাৰো আৰু এয়াহে ভিটামিন অঁ আৰু এইফালে একেবাৰে তই নিৰামিষ যে নিৰামিষ নি অঁ চালাড খাই ভাল পায় নেকি আপুনি মাংস নাই খোৱা নেকি অঁ অভ্যাস নাই অঁ এবাৰ একো নকয় নেকি বেছি জ্বলা হৈছে নেকি বাৰু জ্বলাটো বেছি হৈছে ন অঁ আৰু এইফালে আমাৰ এপাতো একদম ধুনীয়াকে বহি আছে জ্বলা বেছি হৈ গ'ল নেকি কোনে দিলে জানো জ্বলাটো তই বেছিকে নাখাবি বাৰু মই বেছিকে নাখাওঁ অকল এগিলাছ খাইছো বেছি অনা নাছিলো বাৰু 2 বৈয়াম 3 বৈয়াম অনা আছিলে অকল গিলাচটো শেষ হ'ল মানে দুখ পায় অঁ খাবই লাগিব অঁ সেইটো মানে নিয়মেই আৰু হাবুঙলৈ আহিলে যদি কোনোবা হাবুঙলৈ আহে তেনেহ'লে এইটো খাই গ'লে ভাল পাব আৰু অঁ সেইটো কাৰণে লৈ অহাই ভাল সন্তুষ্ট হ'ব অঁ তাকে এইফালে চিনাকি কৰাই দিছোঁ আমাৰ দাদা বহুত বিজি মানুহ হয় কিন্তু তথাপিতো বহুত দিনৰ মূৰত মানে নিজৰ ফেমিলিৰ লগত আজি আহি পিনি ইয়াত বহিছেহি তো আহি কেনেকুৱা লাগিছে দেউতা ভাল লাগিছে
ভালে লাগিব আজি বহুত মানে আহিবলৈ একচুৱেলি টাইম প্ৰায় নোলায় দেৱেন্দ্ৰ এনি টাইম বিজিয়ে থাকে তথাপিতো নিজৰ পৰিয়ালৰ লগত এনেকৈ আহি পিনি এসাঁজ খোৱাটো বহুত মানে ফূৰ্তি লাগে বহুত ভাল লাগে চ' আজি সকলোৱে একেলগে লগ পাইছোঁ ইয়াতে যিমান আমাৰ এপাদো হওক বৌ আছে বাইদেউ আছে চব আছে দাদা আছে ভিনদেউ আছে এইফালে সকলোবোৰ আৰু এইফালে এপাদে অথনিৰ পৰা বিলাই বিলাই এতিয়া খাইছে দেই খাবলৈ পোৱা এতিয়াহে খাবলৈ লৈছে ফ্ল' হৈ যোৱা এটা মেডিচিন খাই ল'লে বগা বগা এইটো এতিয়া মানুহবিলাক চব ফ্ল' হৈ গৈছে এফালে ফটো মাৰি আছে এইজনে মা আকৌ ফটো ইমান ধুনীয়াকৈ প'জ দি আছে ৱাও ইমান ধুনীয়াকৈ তামোল কাটিছে মাইনা অঁ বহুতখিনি পাৰিলে দেই খোজকাঢ়িবলৈ এতিয়া বহুত পাৰিলে খোজকাঢ়িবলৈ এতিয়া ইয়াত হেঁচা দিয়াই নাই দেখোন অকল ভৰিকেইটাই আহি আছে ন ধুনীয়াকৈ আহিছে আৰু দেখিছে আপোনাক ঠিক কৰি দিলে কিমান পটাপট কওকচোন হাবুঙলৈ আহি কেনেকুৱা লাগিলে আপোনাৰ অভিজ্ঞতা মোৰ অভিজ্ঞতা ইমানেই ভাল লাগিলে হাবুঙত থাকি ইমানেই গোটেই হেৰিখন দেখি ইমানেই ভাল লাগিলে তাৰমানে মই নিজৰ হেৰিটো নিজেই তাৰমানে কল্পনা কৰিব নোৱাৰা হৈ গ'লোঁ হাবুঙৰ হেৰিটো কেলেনো আজি সেইফালে পিকনিক খোৱা নিচিনা লাগিছিলে এইফালে পিকনিক খোৱা নিচিনা লাগিছে কিন্তু হাবুঙৰ মন্দিৰটো ইমানেই ভাল লাগিছে কিন্তু আগতে বহুত হাবি আছিলে জংঘল আছিলে কিবা আছিলে আজি ইমানেই ফ্ৰী লাগিছে নহয় বহুত ভাল লাগিছে ন বহুত ভাল লাগিছে তাৰমানে ভাবিব নোৱাৰা হৈ গৈছে পৰিয়ালৰ লগত আহি পিনি যিটো পৰিয়ালৰ লগত আহি বেছি ভাল লাগিছে সকলো থকাৰ কাৰণে বেছি ভাল লাগিছে মানে কিমান দিনৰ মূৰত আজি এনেকৈ লগ পোৱা হৈছে চবকে এইটো বছৰৰ মূৰত বুলি ক'ব লাগিব এতিয়া বছৰৰ মূৰত ন কিন্তু লকডাউন হোৱাৰ আগতে আহিম বুলি আমি কল্পনা কৰিছিলোঁ কিন্তু লকডাউনৰ পৰা আমি আহিব নোৱাৰিলোঁ এতিয়া লকডাউন খোলাৰ কাৰণে আমি আজি আহি ইয়াত উপস্থিত হ'লোঁ থেংক ইউ